ফাইনেলি গাইজ কেনেকুৱা খবৰ আপোনালোক? মোৰো ভালে আৰু জানি ভাল নাই, ভগৱানে কুশলে ৰাখক। আৰু মই আজি 28 ফেব্ৰুৱাৰী যিহেতু কৈছিলোঁ গুখাই আহিব বুলি, তো গুখাই আহিছে, তো আমি আদৰি আনিব গৈ আছোঁ। তো এইফালে গৈ আছে লগৰবিলাক, তো গৈছোঁ আমি থান মন্দিৰ ওচৰৰ পৰা আদৰি আনিম বুলি। তো গৈ আছোঁ এতিয়া চবে একেলগে। তো ফাইনেলি গাইজ থান মন্দিৰ ওচৰত পাই গ'লোহি। তো এতিয়া ইয়াতে বহুত দেৰি ৰখিব লাগিব, যিহেতু মহাদেৱত পাইছেহি বুলি কৈছে কোৱাটো। তো ফাইনেলি গাইজ গুখাই পাই গ'লহি। তো এয়া গাড়ীৰ পৰা নামিব লৈছে, তো বাছ চাছ চব ৰখাই দিয়া হৈছিলে। তো এতিয়া গুখাই পাইছেহি, যিহেতু চবে সেৱা যোৱা লৈছে আৰু এতিয়া গায়ন বজাব গাইজ। তো চাই থাকক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু ভাল পালে কমেণ্ট কৰি জনাই দিব। আৰু যাৰ নেকি হৰ্ণ লোৱা নাই, তো হৰ্ণ ল'বলৈ আহি যাব আমাৰ ভগামুখ নামচাই ডিষ্ট্ৰিক্ট আৰু ভগামুখ গাঁৱত আহি যাব হৰ্ণ ল'বৰ কাৰণে। বহুত দেৰি হৈছে, মানে যিহেতু দক্ষিণ পাত্ৰ সত্ৰৰ পৰা আহিছে মাজুলীৰ পৰা, তো সেইকাৰণে বহুত দেৰি হৈ গ'ল। তো পালেহি এতিয়া 4টামান বজাত পাইছেহি। তো এতিয়া ৰখি আমনি লাগি গ'ল আৰু এতিয়া পাই গ'লহি। তো আপোনালোকে আহক, কোনে কোনে হৰ্ণ লোৱা নাই আমাৰ নামচাই ডিষ্ট্ৰিক্ট ভগামুখ গাঁৱত আহি যাওক হৰ্ণ ল'বৰ কাৰণে। তো ব'লক ভিডিঅ'টো জল্দি কৰি আৰু তো গাইজ মানুহ চাওক কিমান মানুহ হৈছে, মানুহ পুৰা ভিৰ লাগি গৈছে, ৰাস্তা বন্ধ হৈছে গাইজ। তো গাইজ মানুহ চাওক ইমান যাম হৈছে, তো আগলৈ চাই নগ'লে অৱস্থা কৰিয়ে লাগিছে। চবে ৰেড ধৰিছে, কাপোৰ পাই গৈছে আৰু চবে আগবঢ়াই গৈ আছে আৰু ফাইনেলি গাইজ হৈ গ'ল, পাই গ'ল সেই জেগাত। তো ভালে কুশলে পালেহি আৰু আদৰি অনা হ'ল। তো আপোনালোকক যিটো দেখালোঁ, তো
ক'ৰবাত গলতি হৈছে যদি মাফ কৰি দিব আন্ধাৰ হৈ গ'ল এতিয়া পাইছে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভাগৰ লাগি গৈছে সেইকাৰণে লাহে তো আহি আছে আজিলৈ বাই বাই তো ফাইনেলি গাইছ তো যোনে যোনে হল লোৱা নাই হল ল'ব আহিব পাই লেগেণ্ডেৰী গ'লহি